হেল্ল' বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা শুই উঠি তেনেকৈ ধুনীয়াকৈ গৈ নামঘৰলৈ বুলি গ'লোঁ। নামঘৰত ধুনীয়াকৈ সাৰি পুচি নামঘৰ মুচি তাৰপিছতে ভকত বহিবৰ কাৰণে ধৰা পাৰি মেলি তাৰপিছতে পাকঘৰত চাহ বনোৱাৰ কাৰণে বাচন বৰ্তন ধুই মাহ প্ৰসাদ ধুই ৰেডি কৰিলোঁ। তাৰপিছতে এয়া ভকত আহিলে, ভকত অহাৰ পিছতে ভকতক ধুনীয়াকৈ বহিবলৈ দিলোঁ। বহিবলৈ দিয়াৰ পিছতে ভকতে এনেকৈ নাম কীৰ্তন আৰম্ভ কৰিলে। নাম প্ৰসংগ কৰাৰ পিছতে ধুনীয়াকৈ ভাগৱতৰ পাল আছিলে আমাৰ। দিব লাগিব। ভকতে নাম লৈ আছে ধুনীয়াকৈ। নাম সামৰণি পোৱাৰ পিছতে আমি ধুনীয়াকৈ গোটেইকেইজনীয়ে মিঠাই ভাগ কৰিলোঁ চাহ দিবৰ কাৰণে। এনেকৈ ডলাত ধুনীয়াকৈ প্লেটত ধুনীয়াকৈ মিঠাইখিনি ভাগ কৰিছোঁ গোটেইকেইজনীয়ে মিলি। ইফালে চাহ বহাই আছোঁ। চাহ বহাই ইফালে ভকতে মাহ প্ৰসাদ ভাগ কৰিছে। মাহ প্ৰসাদ ভাগ কৰি এখন এখনকৈ ভকতৰ আগে আগে দি গৈছে। তাৰপিছতে আমিও চাহ ভকতৰ মাজত চাহ বিলাই দিলোঁ, ভাগ কৰি দিলোঁ। এয়া প্ৰসাদৰ ভাগ আৰু চাহৰ ভাগ।